बे समाव रादाबखौ फरायदों आं चन्दना इस्लारि। बिपिआइ दोलोनि बिजाथिनि खौरांगिरि मेल। हेमन्त बिश्व शर्मानि खर'नि कफिखौ सुनानै साफा खालामगोन। बे बाथ्राखौ जों बुङाखै, बे बाथ्राखौ बुंदों बिपिआइ दोलोनि बिजाथि राजकुमार बर'आ। आसामनि गुबुन गुबुन बियाबाव लांदां जानानै थानाय एमएलएनि थाखाय उफ्रा बिसायख'थियाव बिपिआइ दोलोआबो 58 नं तामुलपुर बियाबाव बिजाथि होनायलाय दिनै बिपिआइ दोलोनि बिजाथि राजकुमार बर'आ खौरांगिरिजों मोगा-मोगि जायो। बे मोगा-मोगियाव बिथाङा आसामनि नेशनेल आरो आन्चलिक दोलो कंग्रेस, एजिपि, बिजेपि, इउपिपिएल गासैबो खौसे, रावबो बेरेखा गैया आरो गासैबो दोलोनि एमएलए मन्थ्रिफोरा हेमन्त बिश्व शर्मानि आथिं सुग्रा गोजासो होननानै फोरमायदों। लोगोसे बिथाङा आसामनि राजखान्थियाव रावबो दासान्दि बेरेखा हान्जा गैया, खालि बिपिआइ दोलोआल'सो बेरेखा दोलो होननानै बुंथिदों। बिजेपि सोरखारा आसामाव जाग्रा थाव, सेनि, दालि आरो गुबुन गुबुन मुवानि बेसेनखौ बांहोगासिनो दङ होननानै अजद होना बिथाङा बुङो दि जेब्ला बिपिआइ दोलोआ 58 नं तामुलपुर बियाबाव देरहायोब्ला मुवा बेसादनि बेसेनखौ खमायनायनि थाखाय खामानि मावलांगोन आरो भट होगिरिफोरनि बोसोरनि भटारशिप रांखौ मोनहोनायनि थाखाय खामानि मावलांगोन होननानै बुंथिदों। बेखायनो उफ्रा बिसायख'थियाव तामुलपुर बियाबाव बिपिआइ दोलोनि गेस सिलिन्डार सावगारियाव भट थुनानै देरहाहोनो बिथाङा रायजोखौ खावलायदों। दानिया फैदो खौरांगिरिनि गेजेरजों बिथाङा मा फोरमायदों आबुङै मोनथिनानै लानि। मोर नाम राजकुमार बर'। मैं भटार्स पार्टी इंटरनेशनल पार्टी हो मैं थिया হৈছো 58 नং तामुलपुर समष्टित পৰা। मोर सिम्बल हल गेस सिलिन्डार 4 নম্বৰৰ আছে। কিনি মই চলাব পৰা নাই বৰ্তমান। অহাকালিৰ পৰা মই চলাম বুলি ভাবিছোঁ। পোষ্টাৰ বেনাৰ এইটো মাৰিম বুলি ভাবিছোঁ। সকলোৱে ওলাই আহিব। বাক্সা ডিষ্ট্ৰিক্টৰ যিমান কি ভটাৰ্স পাৰ্টিৰ কৰ্মী আছে এইকেইটা মানে সকলোৱে ওলাই আহিব গাড়ী চাৰি লৈ পেলাই। এই ইস্যুটো হ'ল আমাৰ আমি সবেই সকলোৱে ভোট দিয়া মানুহ হয়, ভোটাৰ হয়। আমি ভোট দিয়াৰ মাত্ৰ অধিকাৰ পাইছে, ৰাজনীতিকৰ মাত্ৰ অধিকাৰ পাইছে। এতিয়া আমি মূল্যৰ অধিকাৰ বা স্বাধীনটো পোৱা নাই ৰাইজে, ভোটাৰসকলে। এতিয়া এই মূল্যৰ অধিকাৰটো এই যিটো নেকি ৰাজনীতিকৰ লিডাৰ বা এমএলএ মন্ত্ৰীবিলাকে লৈ আছে, সেইটো কাৰণে আমি ৰাইজক নিজৰ জনমূৰি আয়ৰ পৰা মূল্যৰ অধিকাৰটো মাহিলী 8,000 দিয়াৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। মই 2021 চনতে মই চাপাগুৰি সমষ্টিত মই ভটাৰ্স পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা মই খাৰা হৈছিলোঁ। মই তাত 18,000 মই ভোট লাভ কৰিব পাৰিছিলোঁ। কিমান আশাবাদী আপুনি? মই 100% আশাবাদী, কাৰণ চবকে কষ্ট কৰি ৰাইজে ভোট দি জিতালে। এতিয়া জিতাৰ বিনিময়তো ৰাইজে আজিলৈকে কোনো পৰিৱৰ্তন হোৱা নাই, কোনো এমএলএ মন্ত্ৰীহে মাত্ৰ পৰিৱৰ্তন হৈছে। এতিয়া আমি ভটাৰ্স পাৰ্টি ইণ্টাৰনেশ্যনেল ৰাইজৰ ভৱিষ্যত পৰিৱৰ্তনটো আমি বিচাৰিছোঁ, কাৰণ এতিয়া ৰাইজে নিজৰ পৰিৱৰ্তন ভৱিষ্যতটো বিচাৰিব না এমএলএ মন্ত্ৰীৰ ভৱিষ্যত পৰিৱৰ্তনটো বিচাৰিব। এতিয়া নিজৰ যদি পৰিৱৰ্তন ভৱিষ্যত বিচাৰে, আপোনালোকে এই সুযোগ সুবিধাতে তামুলপুৰ সমষ্টিত ভোটাৰ ৰাইজক মই অনুৰোধ কৰিছোঁ, আপোনালোকে এই সুযোগ সুবিধাতে আপোনালোকে গেছ চিলিণ্ডাৰ ছবি ভোট দি পেলাই তুৰন্তৰ মানে ভটাৰ্স পাৰ্টি ইণ্টাৰনেশ্যনেল কেণ্ডিডেটক জিতাই দিয়ক। এতিয়া আপোনালোকৰ সমূহ সমস্যা, অসমৰ সমূহ সমস্যা আৰু তামুলপুৰৰ সমূহ সমস্যা মই সমাধান কৰি দিব পাৰিম বুলি মই আশা কৰিছোঁ বা প্ৰতিশ্ৰুতি লৈছোঁ। মই আপোন ভাল হ'লে জগত ভাল, সেইটো কাৰণে মই কিয়ছো লোৱা নাই। সেইটো কাৰণে এতিয়া ভটাৰ্স পাৰ্টি ইণ্টাৰনেশ্যনেল তামুলপুৰ বা অসমত প্ৰভাৱ পৰিছে। প্ৰভাৱ পৰাৰ কাৰণে এতিয়া খেতিয়কবিলাকক টকা দিব লগা বাধ্য হৈছে আৰু বিনামূলীয়া চাউল দিব লগা হৈছে, জব কাৰ্ড দিব লগা হৈছে আৰু যিটো নেকি অৰুণোদয় আঁচনি এইবিলাক দিব লগা হৈছে। যদি ভটাৰ্স পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা যদি কেণ্ডিডেট জিতাব পাৰে তামুলপুৰ সমষ্টিৰ ৰাইজে, তেতিয়া মানে বাধ্য কৰিব পাৰিম বুলি অসমৰ যিটো নেকি বিজেপি চৰকাৰক মানে মাহিলী 8,000 দিয়াৰ কাৰণে আমি বাধ্য কৰিব পাৰিম বুলি আশা ৰাখোঁ। সমষ্টিত যিবিলাক অভাৱ অভিযোগ আছে, এই সম্পূৰ্ণ মই 5 বছৰত মোক যদি ৰাইজে মৰম কৰি পেলাই যদি গেছ চিলিণ্ডাৰ ছবিত যদি ভোট দি জিতাব পাৰে, মই সম্পূৰ্ণ 5 বছৰৰ ভিতৰতে মই সমাধান কৰি দিব পাৰিম বুলি মই আশা ৰাখিছোঁ। কাৰণ এতিয়া উপযুক্ত এমএলএ মন্ত্ৰী আছে, এই উপযুক্ত এমএলএ মন্ত্ৰী আজিলৈকে বিজেপিৰ মন্ত্ৰী আছে, কংগ্ৰেছৰ এমএলএ আছে, নিৰ্দলীয় আছে। এইবিলাক উপযুক্ত এমএলএবিলাকে আজিলৈকে ৰাইজৰ সমস্যা কোনো সমাধান কৰি দিয়া নাই। কাৰণ এই উপযুক্ত এমএলএ এমপি মন্ত্ৰীবিলাকক ৰাইজে ভোট দি পেলাই জিতাইছে। এতিয়া ৰাইজে হেৰেছমেণ্ট খাইছে। এতিয়া ৰাইজক এতিয়া হেৰেছমেণ্ট দিছে। কেনেকৈ হেৰেছমেণ্ট দিছে? দালি, চেনি, মিঠাতেল এইবিলাক দাম বাঢ়াই দিছে আৰু পেট্ৰল ডিজেল ডেইলি কিমান
চৰকাৰে ৰাজ্যৰ পৰা লুটি আছে এইবিলাকৰ আমি মুক্ত হ'ব লাগিলে আমি অসমত বিৰোধী দলৰ প্ৰয়োজন হৈছে এই হ'ল বিৰোধী দল হ'ল ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল মাত্ৰ বিৰোধী বাদ বাকী আঞ্চলিক দল নিৰ্দলীয় কংগ্ৰেছ এই হেমন্ত বিশ্ব শৰ্মাৰ ভৰি থোৱা পাৰ্টি ভৰি থবলৈ এখেতে চেষ্টা কৰিছে আমি কিন্তু ভৰি থবলৈ বিচৰা নাই আমি হেমন্ত বিশ্ব শৰ্মাৰ যিটো নেকি মাথাত খাউকি হৈছে এই খাউকিক আমি থৈ দিয়াৰ কাৰণে তাৰ মাথাটো পৰিৱৰ্তন কৰাৰ কাৰণে আমি ভোটাৰ্ছ পাৰ্টি হিচাপে আমি আগবাঢ়ি আহিছোঁ এই হ'ল মোৰ সমূহ বক্তব্য ইমানতে সামৰিছোঁ জয় ভোটাৰশ্বিপ